সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া গৈ আছোঁ দোকানলৈ আৰু ইমান ৰ'দ দিছে আজি। আৰু মোৰ লগত এয়া মা আহিছে। মা কিবা এটা কৈ দিয়া আকৌ। মায়ে লাজ কৰিছে আৰু ইমান ৰ'দ দিছেও আজি। ঠিক আছে, মই দোকানৰ পৰা আহি আপোনালোকক লগ পাই আছোঁ। গৰমো বেছি আৰু দোকানখন হয়তো দেখাব পাৰোঁ, চাই থাকক ভিডিঅ'টো। পিছলৈ অলপ বস্তু কেইটামান নিবলৈ আছিলে, নিলোঁ। এইখনেই আমাৰ দোকান। আৰু এই আপোনালোকক যে মই দেখাইছিলোঁ মৰিয়নি ৰোডটো, এতিয়া মই দেখাই দিম এইফালৰ পৰা দেই। এইফালে মৰিয়নি যায় আৰু এইফালে যায় আমগুৰি। এইফালে মৰিয়নিলৈ যায় আৰু এইখন আমাৰ দোকানখন দেখাইছিলোঁ যে। আৰু সেই দোকানখনৰ পৰা আহি এইফালে আমাৰ এইটো আমাৰ ৰাস্তা আৰু এইফালে আমগুৰিলৈ যায়। কেতিয়াবা আহিলে আমাৰ ঘৰত সোমাই যাব পাৰিব। ঠিক আছে, গৈ লওঁ। এয়া বজাৰ কৰিলোঁ আৰু ঘৰত গৈ আপোনালোকক লগ পাই ভিডিঅ'য়ে দিম বুলি ভাবিছোঁ। দমৰ ৰেচিপি দিম আৰু কেনেকুৱা লাগে আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বজাই দিব। এতিয়া ঘৰ সোমাইছোঁহি আৰু পাই লওঁগৈ। এতিয়া মই ঘৰ পালোঁহি আৰু ঘৰ পোৱাৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আকৌ নতুনকৈ। আৰু এতিয়া বাজিছে 12টা বাজিছে, দিনৰ 12টা বাজিছে আৰু এতিয়া ভাতৰ যোগাৰটো কৰিব হৈছে। আৰু ঠিক আছে, ৰেচিপিটোৰ কথা কৈছিলোঁ যে আপোনালোকে সেই ৰেচিপিটো আমি বনাম। মই বনাম, আপোনালোকে চাব। আৰু চবেইটো বনাব জানেই ডিমৰ ৰেচিপি। আৰু সকলোৱে যাতে মোৰ ভিডিঅ'টো ভাল পায় আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো, ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো বজাই দিব, তেতিয়াহে মোৰ আহিবলগীয়া ফোনত যাব আৰু আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। ঠিক আছে, এতিয়া আমি ৰেচিপিটোলৈ আগবাঢ়ি গ'লোঁ আৰু তাৰপিছত দেখাবলৈ আপোনালোকক আজিৰ ভিডিঅ'টোৰ বাবে আমাক প্ৰয়োজন হ'ব কণী আৰু আলু 3টা মই এনেকৈ কাটি লৈছোঁ ডাঙৰ চাইজত। আৰু অলপমান দাইল লৈছোঁ, মচুৰ দালি ব্যৱহাৰ কৰিম মই। আৰু এয়া লৈছোঁ এটা ডাঙৰ বিলাহী কাটি লৈছোঁ ডাঙৰকৈ। এয়া হৈছে পিঁয়াজ এটা কাটি লৈছোঁ মিডিয়াম চাইজৰ। এয়া হৈছে আদা খুন্দনাত খুন্দি লৈছোঁ আৰু এয়া নহৰু খুন্দনাত খুন্দি লৈছোঁ। আৰু এয়া নিমখ, হালধি আৰু এয়া মিঠাতেল। মই ইয়াত একো মছলা ব্যৱহাৰ নকৰোঁ, অকল পিঁয়াজ, নহৰু আৰু আদাৰহে ব্যৱহাৰ কৰিম। ঠিক আছে, চাওঁচোন আহক আমি কেনেকৈ ডিমৰ দমটো বনাইছোঁ। ইয়াত মই এটা প্ৰেছাৰ কুকাৰত গৰম পানী অলপ বহাই দিছোঁ গৰম হ'বলৈ। আৰু এতিয়া এই কণী, আলু আৰু দালিখিনি ধুনীয়াকৈ বইল হ'বলৈ এটা চিটি মৰাই দিম। আৰু আমি এতিয়া কুকাৰটোত গোটেই দাইল, আলু আৰু ডিমখিনি দি দিছোঁ, ইয়াত ঢালি দিছোঁ। এই কুকাৰত গোটেইখিনি দি দিয়াৰ পিছত আমি ইয়াত এচামুচ নিমখ দিম। আৰু এতিয়া ইয়াত দেখিছেনে কুকাৰৰ এয়া দেখিছেনে কুকাৰৰ এটা চিটি আহি গৈছে। এতিয়া মই গেছৰ ষ্টভটো অফ কৰি দিম। এইখিনি হোৱাৰ পিছত এয়া মই তেলৰ পৰা কাঢ়ি ল'লোঁ, এখন প্লেটত ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু ইয়াৰ পিছত অলপ মই গেছটো কমাই দিম। গেছটো কমাই দিয়াৰ পিছত ইয়াত আমি কাটি লোৱা পিঁয়াজটো দি দিম। পিঁয়াজটো দি দিলোঁ। ডিম ফ্ৰাই কৰা সেই একেখিনি তেলতে মই এই পিঁয়াজখিনি দি দিছোঁ। সেইটো কাৰণে অলপ দেখাত ৰঙচুৱা যেন লাগিছে, যিহেতু মই তেলখিনি হালধি ব্যৱহাৰ কৰিছিলোঁ। আৰু ইয়াত দিম কাটি ৰখা আদা আৰু নহৰুখিনি। এই আদা নহৰুখিনি দি দিছোঁ মই, যিখিনি মই পেষ্ট বনাই থৈছিলোঁ। আৰু এয়া অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিব লাগিব। যিহেতু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে পিঁয়াজ নহৰু এটা
কেঁচা গোন্ধ থাকে, সেই গোন্ধটো যোৱালৈকে মই এইখিনি ফ্ৰাই কৰিব লাগিব। আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ। আৰু পিঁয়াজখিনি অলপ ফ্ৰাই হৈছে, কেঁচা গোন্ধটো গৈছে, আৰু তেনেকুৱাতে মই দিম হালধি, বিলাহীখিনি দিম। বিলাহীখিনি দি দিছোঁ আৰু এইখিনি ঘনে লৰাব লাগিব। দেখিছেনে, বিলাহীখিনি অকণমান ফ্ৰাই কৰা মানে ভাজি লোৱাৰ পিছত এতিয়া আমি ইয়াত দিব লাগিব হালধি। যিহেতু আমি প্ৰথম বইল কৰোঁতে হালধি দিয়া নাছিলোঁ, নিমখহে দিছিলোঁ, সেইটো কাৰণে ইয়াত অলপ হালধি দিম। ৰঙৰ কাৰণে অলপ হালধি ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি লৰাই দিব লাগিব। বিলাহী এইখিনি একেবাৰে গলি যোৱালৈকে আমি এইখিনি লৰাই থাকিম। এইখিনি অকণমান লৰাই থাকিব লাগিব। আৰু যাতে বিলাহীখিনি জ্বলি নাযায় আৰু হালধিখিনি জ্বলি নাযায়, সেইকাৰণে অকণমান ইয়াত পানী ব্যৱহাৰ কৰিম। অকণমান, বেছি নহয়, অকণমান পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি সোনকালে গলিও যাব আৰু ধুনীয়াকৈ আমি বাকীখিনি লৈ আগবাঢ়িব পাৰিম। এতিয়া অলপ সময় এনেকৈ লৰাই থাকিব লাগিব, ধুনীয়াকৈ লৰাই থাকিম আৰু অলপ ভাঙি দিয়াৰ আগতে দিম। আমি যিহেতু বইল কৰোঁতে আলু দাইলখিনি বইল কৰোঁতে নিমখ দিছিলে, আৰু পিছত যদি আৰু নিমখ দৰকাৰ হয় তেতিয়া মই দি দিম। আৰু আপোনালোকেও সেই তেনেদৰেই জোখটো নিজে দিব আৰু নিজে চাই ল'ব পাৰিব জোখটো। আৰু দেখিছেনে, বিলাহীখিনি সম্পূৰ্ণকৈ গলি গৈছে। আৰু এতিয়া মই ইয়াত দিম আলুখিনি, বইল কৰি থৈছিলোঁ যে সেইখিনি আলু ইয়াত ঢালি দিম। এই আলুখিনি দি দিছোঁ। দুপিচমান আলু এনেকৈ ভাঙি দিম, তেতিয়া অলপমান গ্ৰেভিটো ডাঠ হয়। এতিয়া অলপ এনেকৈ আলুখিনি ফ্ৰাই কৰিব লাগিব। এয়া দেখিছেনে, ধুনীয়াকৈ উতলিবলৈ ধৰিছে। আৰু আপোনালোকে কালাৰটোলৈ মন কৰিছেনে? কালাৰটো বৰ সুন্দৰ হৈছে। এতিয়া মই ইয়াত অথনি ফ্ৰাই কৰি থোৱা ডিমকেইটা দি দিছোঁ আৰু অলপ সময়ৰ কাৰণে ইয়াত উতলিবলৈ ৰাখি দিছোঁ। আৰু গেছৰ ফ্লেমটো অলপ ল' কৰি দিছোঁ। ইয়াত আপোনালোকে দিওঁ বুলি ভাবিলে জলকীয়া দিব পাৰে বা মছলাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই মছলা আৰু জলকীয়াৰ ব্যৱহাৰ কৰা নাই, যিহেতু গুণগুণেও ইয়ে খাব, সেইটো কাৰণে মই ইয়াত জলকীয়া আৰু মছলাৰ ব্যৱহাৰ একেবাৰে কৰা নাই। এতিয়া এইখিনি অলপ উতলিবলৈ দিম, আৰু তাৰপিছত মই একেবাৰে শেষত আৰু এটা বস্তু দিম। সেইটো আপোনালোকে সেইটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে আৰু নিদিবও পাৰে, সেইটো ফ্লেভাৰৰ কাৰণে দিয়া হয়। এয়া দেখিছেনে, এয়া হৈছে মই লাষ্টত দিম। এয়া হৈছে মান ধনিয়াৰ পাত, বৰ মান ধনিয়াৰ পাত। এয়া মই ধুনীয়াকৈ কাটি দিছোঁ। ইয়াতে সৰু সৰুকৈ কাটি দিব লাগিব। আৰু ইয়াৰ যে গোন্ধটো খুব ধুনীয়া, বহুত ভাল লাগে খাই। মান ধনিয়া দিয়াৰ পিছত শাকৰ জুতিকণেই বেলেগ হৈ যায়। এয়া মই ইয়াতে কাটি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে ভাল পালে, আৰু যদি বেয়া পায় তেতিয়াহ'লে নিদিলে একো উপায় নাই। মান
ধনিয়া পাতটো যদি ভাল পায় আপোনালোকে দিব আৰু যদি বেয়া পায় নিদিলেও একো নাই এইটো যেহেতু অপচনেল হয় আৰু এটা উতলহালৈ এইখিনি ৰৈ দিম আৰু তাৰ পিছত একেবাৰে শেষত নিমখৰ টেষ্টটো কৰিম যদি নিমখটো হোৱা নাই আৰু অকমান দি দিম জুখত আৰু তাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে অফ কৰি দিম আৰু ইয়াত দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে মই নিমখটো টেষ্ট কৰি চাইছিলোঁ অলপ কমি আছে সেইবাবে মই অকণমান দি দিছোঁ নিমখ আৰু আপোনালোকে এইটো একদম একেবাৰে নেপাহৰিব যদি নিমখ হালধিৰ পৰিমাণটো বেছি বা কমি যায় তেতিয়াহ'লে এই ডিমৰ দমটো খাবলৈ একেবাৰে সোৱাদযুক্ত নহয় এয়া আমাৰ প্ৰায় হৈ গৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিম এয়া এফালে ভাতটো পাতি থোৱা আছে আৰু হ'বই আৰু